হেল্ল' কেলা অসমৰ ইজ্জতৰ কথা আছে সেইকাৰণে অসমীয়া এই কামটো কৰিলে শুনক ৰাইজ এটা আছিলে পঞ্জাবী তাৰপিছত এটা আছিলে নেপালী আৰু আকৌ কেলা এটা আছিলে বিহাৰী আৰু আকৌ আমাৰ মানে অসমৰ এটা অসমীয়া কথা হ'ল কি হেতি মানে ক'ব পৰা ট্ৰেইনত আহি আছিলে ৰেলত আহি আছিলে ৰেলৰ জোকানি কেনেকুৱা ঘটাটাক 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 তাৰপিছত মানে কি হ'ল ইমান জোকানিৰ কোবত কেলা বিহাৰীটোৰ ভাগত টোপোলাটো থাকে নহয় কেনেকুৱা ডাঙৰ টোপোলা সেই টোপোলাটো মানে নাচি থাকোঁতে সেয়া মানে এনেকৈ উজুৱাবলৈ লওঁতে এনেকৈ ধপাতৰ টোপোলা এটা আনিছিলে সি ধপাতৰ টোপোলাটো কেলা ৰেলৰ পৰা থাপাক কেনে ওলাই গুচি গ'ল নহয় এইফালে আৰু টোপোলা চুওঁতে সেয়া নিজৰ টোপোলা চুওঁতে ইটো টোপোলা কেলা গুচি গ'ল নহয় ওলাই তাৰপিছত কি কৰিব এতিয়া আৰু সি লাজ পাইছে তাৰপৰা বাকীকেইটাক কৈছে ই কেলা বোলে এইটো সেই মানুহখিনিয়ে সুধিছে যেনিবা তই বোলে টোপোলাটো বোলে কেনেকৈ পেলালি ই নহয় বোলে মই কেলা পেলাই দিলোঁ বোলে সেইটো আমাৰ বিহাৰত বোলে কেনেকুৱা চাদা হয় আকৌ বোলে মই পেলাই দিব পাৰোঁ বোলে বহুত চাদা আছে তাৰপিছত আৰু নেপালীটোৱে মনে মনে ভাবিলে সেয়াও ইজ্জতৰ কথা আছে নহয় মই বোলে এতিয়া মই নিজৰ দেশখনক বোলে ৰক্ষা কৰিব লাগিব নহয় সন্মানৰ পৰা তাৰপিছত আৰু কেলা নেপালীটোৱে গাখীৰৰ টেকেলি এটা আনিছিলে নহয় গাখীৰৰ টেকেলিটো আৰু সি আৰু একদম এনেকৈ মানুহক দেখুৱাই পিনে একদম দলিয়াই দিলে কেলা ফাউককেনে বাকী মানুহে হৈছে তই বোলে গাখীৰৰ বোলে তই কেলৈ পেলাই দিলি বোলে গাখীৰ টেকেলিটো আমাকে খাবলৈ দিব পাৰ বোলে কেলা কেলৈ দিম আকৌ বোলে লোকক খাবলৈ হে এইটো পেলাই দিম বোলে আমাক নেপালত বোলে এনেকুৱা গাখীৰ ওলায় মতা গৰু ওলায় মাইকী গৰুক বোলে কেলা গাখীৰ ওলায় বোলে বাকীখিনি অবাক হ'ব পাৰে নেপালত কেলা মতা গৰু গাখীৰ ওলায় মাইকী গৰু গাখীৰ ওলায় আৰু বাজি গৰু হেনো বোলে কেলা গাখীৰ ওলায় তাৰপিছত আৰু মানে কি হ'ল গম পাইছে নে ৰাইজ এই পঞ্জাবীটো ভাগৰ একদম মাথাত ধৰি গৈছে নহয় আৰু সিহঁতি দুটা নেপালৰ মানুহ হৈ আৰু এই বিহাৰৰ মানুহ হৈ ইমান ফুটনি ময়ো ফুটনি এটা মাৰি দিওঁ সি মানে কি আটা বস্তা এটা আনিছিলে নহয় কেলা মানে আটা পঞ্জাবীয়ে কেনেকুৱা আটাহে খায় একদম দাড়ি পকাই একদম খৌক ডালদা ঘেউ চালদা ঘেউ দিওঁ সিহঁতৰ মানে একদম খাই এনেকুৱা হৈ থাকে এনেকুৱা তাৰপিছত আৰু মানে কি হ'ব কথাটো শুনক তাৰপিছত মানে কেলা সেইটো কি হ'ল গম পাইছেনে ৰাইজ সি আটা বস্তাটো দলিয়াই পেলাই দিলে নহয় পঞ্জাবী কেনেকুৱা যোৱা আৰু আটা বস্তাটোকে দলিয়াই পেলাই দিলে তাৰপৰা বাকীখিনিয়ে মানুহখিনিয়ে সুধিছে বোলে সিহঁতৰ এটাও চোজা নহয় বোলে সেইখিনিত বহি থকা বোলে তাৰপৰা সুধিছে চিনিবা কেলা পঞ্জাবীটোক তাৰ পঞ্জাবীটোক কৈছে বোলে হেৰি আকৌ বোলে কেলৈ পেলাই দিলি বোলে তই আমাৰ বোলে কেলা পঞ্জাৱত কেনেকুৱা আটা লাগে তোক বোলে ৰঙা লাগে হালধীয়া লাগে নীলা লাগে ক'লা লাগে চব বিধৰে আটা পায় আমাৰ আটা খাই বোলে বডি দেখিছনে বোলে বডিটো কি বোলে বডি আমাৰ বোলে হাঠিয়াটো বোলে একদম পিয়াত ষ্ট্ৰং বোলে তাৰপিছত মানে গোটেইকেইটাই মানে চবৰে মানে নিজৰ ইজ্জতক মানে ৰখাবলৈ কাৰণে সেইবোৰ কৈছে তাৰপৰা আমাৰ অসমীয়াটো গৈছে নহয় অসমীয়াটোৱে মানে সেয়া কেলা একোৱে নাই নে নহয় এতিয়া কি পেলাব তাৰপিছত বিহাৰী আৰু একদম টোপোলাটো খজুৱাই গৈছে এনেকৈ টোপোলা খজুৱাই গৈছে আৰু যেনিবা সেয়া মুতিবলৈ গৈছে সিও কেলা আকৌ পাছে গৈ পিনে একদম আমাৰ অসমীয়াটোৱে বিহাৰীটোক গুৰ দি দিলে নহয় বিহাৰী আৰু একদম পলং খাই কেলা লুটি খাই পৰিলে ঐ তই বোলে সেইবোৰ কাম কৰিব নাপায় নহয় তই বোলে কেলৈ তই বিহাৰীটোক বোলে তই পেলাই দিছ বোলে গুমাই বোলে কেলা আমাৰ অসমত বোলে বুজিছনে এনেকুৱাই বিহাৰী আছে য'তে ত'তে সেইকেইটা কয় সেইটোত 5টা লোৱা সেইটোত 10টা লোৱা সেইকাৰণে বোলে বিহাৰী অভাৱ নাই নহয় মই বোলে পেলাই দিছোঁ বোলে ৰাইজ কথাটো কেনেকুৱা শুনিলে অকণমান কমেণ্ট এটা কওক 2টা বেয়া কথা কৈছোঁ কিন্তু মানে অলপ চম্ভালি ল'ব আৰু দেই হেল্ল' বাই